আজি টমৰ বহুত টোপনি লাগি আছে। মৰমৰ বন্ধু বান্ধৱীসকল, টম আৰু জেৰিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে। লাইক আৰু ছাবস্ক্ৰাইব কৰিব। মই আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ টম আৰু জেৰি। টম শুই আছিলে। টমৰ খুব টোপনি লাগিছে, শুই আছে, কিন্তু জেৰিয়ে শুবলৈ দিয়া নাই। ইমান দুষ্ট কৰিছে, ওপৰৰ চিৰিৰ ওচৰৰ পৰা উঠি কেনে মুখতে নাকতে লগাই দি আছে কিবা এটা বল। বাৰে বাৰে তাৰ কুটু লাগি আছে, ইমান কুটকুটাইছে, উঠি চাইছে, টোপনিত ৰ'ব পৰা নাই, এইফালে মুখত ভৰাই দিছে বলটো। ইমান খং উঠিছে, তাৰ উঠি চাইছে যে ওপৰত জেৰিয়ে মানে ৰছী এডালত বান্ধি তাৰ নাকতে লগাই দি আছে। খং উঠি জাপ মাৰি উঠিছে, ইমান কুটকুটাইছে, দেখিছে যে ওপৰত জেৰি। তাৰ খং উঠিছে, একদম খেদি আহিছে। জেৰি খেদি আহি ধৰিলে নহয় থাপ মাৰি, ইয়াক আজি মই একে পিটিকি পেলাম বুলি ভাবিছে। তাৰপিছত মৰমতে আকৌ এৰি দিলে। তেতিয়াতো এটা মকৰা আহিল নহয়, মকৰা ইমান ভয় লাগে, তাৰ ছাতি তুলি আহিছে, মকৰাটো খুজিছে মাৰিম বুলি গৈ আছে, পিছে মাৰিব খুজিছে আৰু ভয়তে পাৰাও নাই, মাৰিবলৈ খুজিছে, ছাতি তুলে নোৱাৰে। ক'ত গ'ল মকৰাটো দেখাই নাই দেই। টমে আকৌ চাইছে মকৰাটো ছাতিটোতে পৰিছে, ইচৰাম এতিয়া ধৰিব বুলি দিলে চিটিকা। এবাৰ সি বহি আছে আৰু মকৰাটোৰ কথা চিন্তা কৰি জুই ফুৱাই ইমান ঠাণ্ডা পৰিছে, অকণমান জুই খুৱাওঁ বুলি। জেৰিয়ে দূৰৰ পৰা উঠি চাই আছে, সি মানে গাঁতটোৰ কাষতে থাকি কেনে সি ভাবিছে অকণমান খাওঁ এইখিনিকে, ঠাণ্ডা লাগিছে। দেখিছে যে মকৰাটো আকৌ আছে নেকি বুলি চাবলৈ গৈছে, দেখিছে মকৰা জালত মকৰাটো উঠি আৰু শুই আছে আৰামত শুই আছে। ভয় লাগিলে আৰু গৈছে, এবাৰ আকৌ ছাতিটো লৈ আহিছে তাক বগৰাম বুলি। দেখিলে আকৌ মটু ভাইৰ ওচৰতে আছে, বা মকৰা জালখন এৰুৱাবলৈ দিছে। মটু ভাই ঘৰত লাগি থকা মকৰাটো এক থাপৰ মাৰি, মকৰাটো আকৌ আহিলে না, আহি জাপ মাৰি গ'ল নহয়, চিৰিটোতে পৰি। মটু ভাইয়ে ভাবিছে ইনো কি আহিছে আজি, তাৰ পৰি হাঁহিছে আৰু এইবাৰ মকৰাটোক ধৰিম বুলি গৈছে, তাতে ধৰি মকৰাটো সিপাৰ হৈ গ'ল। এই জেৰিৰ খুব হাঁহি উঠিছে আৰু হাকে হাঁহিছে আৰু হাঁহি কেনে আৰাম কৰি আছে। আৰাম কৰি থাকোঁতে মকৰাটোৰ কথা সি ভাবিছে। এইবাৰ মকৰাটো আহি কেনে তাৰ গাৰুৰ ওচৰতে সোমাল নহয়। জেৰি পলাইছে, এই মকৰা বুলি পলাইছে। এইবাৰ টমে মাৰিবলৈ ৰখি আছে, মকৰাটো খুচৰি আছে। মকৰাটো ইমান দুষ্ট, দাঙি দি আছে গাটো, তাক মাৰিবই পৰা নাই। মকৰাটোক যিমান মাৰিব খুজিলেও নোৱাৰে নহয় মাৰিব। এইবাৰ আকৌ ছাতিটো লাগি আহি নেকি চাইছে, ছাতিটোতে লটকি আছে, এটা তাৰ মূৰৰ ওপৰতে লটকি আছে। দেখিলে টম এইটো এটা দেখোন মকৰা, বুলি ভয় লাগি আৰু পলাইছে। এফালে জেৰি, মকৰা আৰু টমে ঘূৰি দৌৰিছে। এইবাৰ চিৰিৰ ওপৰত মকৰাটো উঠি গ'ল। জেৰি আৰু মকৰা দুইটাই গৈছে, খেদি গৈছে। গৈ দেখিছে যে একদম চিংকত উঠি গ'ল। চিংটো দি ভাবিছে এইবাৰহে ঠিক হ'ব, ইয়াত পানী এৰি দিওঁ। পানী এৰি দি কেনে গ'ল আৰু এইবাৰ মকৰাটো সোমাই গ'ল নহয় নালৰে। কি হৈছে কৰি দিলে আৰু সি গৈ ভালে হ'ল আৰু ইয়াৰ পৰা বাচিলোঁ যেনে তেনে। আকৌ ইফালে টেপৰ পৰা ওলাই আহিল নহয় মকৰাটো, ইয়াৰ পৰা ৰক্ষা নাই। ইচৰাম, টেপৰ পৰা যে ইমান এগালমান মকৰা ওলাই আহিছে, ইমান ভয় লাগিছে টমৰ। গোটেই গালকে মাৰিব খুজিছে ছাতিটোৰে, ইফালে গৈছে সিফালে গৈছে, মকৰা হ'ল গোটেইখন। আজি কি হ'ব এতিয়া, গোটেই মকৰাই খাব। মকৰা গাল একদম ওলাই ইফালে গৈছে সিফালে গৈছে, একদম মকৰা আহি একেবাৰে মটুৰ ঘৰটো পালেহি। তাতে মাৰোতে মকৰা মাৰিলে ছাতিৰে, মটুৰ ঘৰটোৱে ভাঙি গ'ল নহয়, ছাতিটোও ভাঙিল আধা। জেৰিয়ে ভাবিছে আজি মটুৰ খুব খং উঠিব আৰু। মটুৱে আৰু এইবাৰ ভাবিলে আমি যাদুৰ দণ্ডলৈ যাওঁ, আৰু যাদুৰ দণ্ডলৈ গ'ল। সিফালে গৈছে পাৰ হৈ গৈ আছে যাদুৰ দণ্ড। মটু ভাইও গৈছে তাৰপিছতে। টমৰ পিছতে আমি এতিয়া হ'লোঁ দে আজি দোস্ত। দুইটাই আজি যাদু আৰু মেজিক কৰিম বুলি কেনে দোস্ত হৈ গৈ আছে। গৈ থাকোঁতে এবাৰ মটু ভাই গ'ল আগবাঢ়ি, এবাৰ টম গ'ল। এনেকৈ যাদুৰ দণ্ডডাল লৈ গৈ থাকোঁতে কি হ'ল, মটু ভাই আকৌ এটা গাধ হৈ থাকিল যাদুৰ। আৰু ইয়াৰ ভয় লাগিছে, কি যাদুৰ দণ্ড দিলে আৰু। দুয়োটাই ভাবিছে আমি ব'ল আকৌ এবাৰ যাওঁ বুলি কেনে আগবাঢ়ি গৈছে। এইবাৰ আৰাম কৰিব খুজিছে। টমে আৰাম কৰি আছে ধুনীয়াকৈ আৰু তাৰ ৰুমৰ ভিতৰতে। খুব ভাবিছে মিনিৰ কথা, মিনি কেনেকৈ লগ পাম, কি কৰিম। তেতিয়াতে তাৰ অলপমান ভোক লাগিল, কিবা অলপমান মাংস বনোৱাৰ গুণ পোৱা যেন পালে। তাকে পায়েনে তাৰ ইমান লোভ লাগিছে, কেতিয়া খাব পাওঁ। ইছৰাম, মই যে খাব পোৱা হ'লে ইমান ভাল আছিল, এনেকৈ ভাবি আছে আৰু। নাই, খাবলৈনো ক'ত পাম আৰু, কোনোবাই বনাইছে আৰু গোন্ধটো আহিছে বুলি সি শুঙি চাই আছে। এবাৰ আৰাম কৰে, এবাৰ শুঙে, এনেকৈ আছে আৰু। ভাবিলেও খাবলৈ নাপাওঁ আৰু, এনেকৈ ভাবিছে সি। তাকে ভাবি বহি আছে। এবাৰ মিনিৰ কথা ভাবিছে, এবাৰ খাব পোৱাৰ কথা ভাবিছে। ৰেষ্টুৰেণ্টত যাব পালে ইমান ভাল আছিল।
এনেকৈ ভাবি থাকিলে আৰু তাৰপিছত গলু আহিল। গলুক আকৌ মৰম কৰিছে দেই। সি গলুৰ হাতত যে আৰু জেৰি বহি আছে, সেইকাৰণে জেৰিক লৈছে, খুজিছে আৰু সি দুষ্ট হৈ মৰম কৰি কৰি, কিন্তু জেৰি দিয়া নাই। জেৰিক এৰি দিলে, জেৰি পলা। আকৌ জেৰিক ধৰিবলৈ খেদা মাৰিছে, কিন্তু নোৱাৰিলে আৰু গলুকে ধৰি কেনে পিটিছে, কেলে জেৰিক নিদিলি বুলি। জেৰিকনো ক'ত ধৰিব পাৰে, আৰু জেৰিকে হেৰিকে ধৰিব খোজোতে ই আৰু হাম কৰি খাই পৰিল। আৰু এবাৰ গলুৱে ছাতি এটা লৈ গৈ আছে, আৰু জেৰি তাৰ পিছফালে, এফালে জেৰি এফালে গলু। গলু জেৰি দুইটা খাইছে। এইটোকে ধৰিব খোজোতে আকৌ পৰিল নহয় টম।